নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি ফুল কিবা দেখুৱাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এপিনে আমাৰ চেৰি পূৰা এনেকৈ শুই আছে, ৰাতিটো পূৰা পহৰা দি থাকেতো। আৰু পিছফালে মাহঁতে এনেকৈ পূৰা এপিনে লেচেৰা মাহ আলু এনেকৈ ভাজি বনাবৰ কাৰণে কাটি আছে। আৰু এপিনে ওচৰৰ বৌজনী আহিছিলে, এনেকৈ কথা পাতি পূৰা এপিনে ভাজি কটাত ব্যস্ত মা। আৰু বৰষুণ বতৰ কিনো কৰিব, ওলাব সোমাব নোৱাৰা হৈ আছে। অলপ বৰষুণ এৰোঁতে ভাবিলোঁ অলপ ওলাই যাওঁ বুলি। আৰু এপিনে আমাৰ পূৰা লখিমী পূৰা ঘাঁহ খোৱাত ব্যস্ত। আগফাল পিছফাল পূৰা পানী হৈ গ'ল। আৰু এপিনে ৰাস্তাত দেখিবলৈ পাইছে আপোনালোকে, আগফালে এপিনে পূৰা পানী আৰু পিছফালেও পূৰা পানী হৈ গৈছে। এনেকৈ বৰষুণ পূৰা পৰি আছে এইকেইদিন। আৰু আমাৰ ৰাস্তাটোৰ কাষতে এনেকৈ ফুল কেইটামান ফুলি আছিল, জবা ফুল দেখিবলৈ ইমান ধুনীয়া লাগিছে। আৰু এয়া মই ৰুই থৈ দিয়া ফুল ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়িছে। এপিনে বৰষুণো পৰি আছে, দেখিবলৈ কিবা এটা ভাল লাগিছে। আৰু এটা বস্তু আপোনালোকক দেখাওঁ, আপোনালোকে চিনি পাই নাপায় ক'ব দেই এইটো কি বস্তু। এপিনে মায়ে এইটো এৰা পলু নে কি বুলি কয়, এনেকৈ আনিছিলে। এজনী পখিলা হৈছে আৰু মই বৰ বিশেষ একো নাজানো, কিন্তু এৰা পলু বুলি মায়ে কৈছে সেইকাৰণে মই কৈছোঁ। এনেকৈ গামোচা এখনতে ধুনীয়াকৈ থৈ দিছে। এনেকৈ ৰাতিপুৱাই আহি পেলাই চাইছোঁ যে একদম পখিলা এজনী ওলাই আছে। আৰু আজি আপোনালোকৰ মাজত নতুন মানুহ এজনী চিনাকি কৰাই দিম, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু গেছ কৰকচোন কোন হ'ব পাৰে। তাই কিন্তু একদম আজিৰ পৰা পূৰা ভিডিঅ'ত সদায় থাকিব। আপোনালোকে তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু গেছ কৰক কোন হ'ব পাৰে। আৰু এইজনী সেইজনী যিজনীক আপোনালোকৰ মাজত চিনাকি কৰাই দিম বুলি কৈছিলোঁ। আৰু আমাৰ লগত আজিৰ পৰা আমাৰ ভিডিঅ'ত পূৰা থাকিব তাই। তো আপোনালোকে গেছ কৰক কোন হ'ব পাৰে। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক কোন হয় ভালকৈ মই কৈ দিম। আৰু এপিনে পূৰা চোফাকেইখন মুচি আছে। ওপৰৰ পৰা বাঁহৰ ঘৰ যে পূৰা ঘোলা পৰি থাকে, সেইকাৰণে চোফাকেইখন মুচি থাকিব লাগে, নহ'লে লেতেৰা হৈ যায়। আৰু এপিনে মই অলপ বহি ল'লোঁ, তাকে চোফাকেইখন মোচা চাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু বহি কৰি হ'ল এনেকৈ আকৌ আহিলোঁ গোহালি ঘৰটো, বোলো গোবৰখিনি পেলাই দিওঁ। গোহালি ঘৰ গোবৰ পেলোৱা হোৱাই নাই, গৰুজনী উলিয়াই দিয়া হ'ল, পিছে গোবৰখিনি পেলাবলৈ থাকি গ'ল পাহৰাতে। একদম পূৰা এনেকৈ ধুনীয়াকৈ চাফা কৰি দিলোঁ। আৰু এতিয়া গৰুজনীক পানী অলপ খুৱাওঁ, দুপৰীয়া সময় হৈছে প্ৰায়। পানী খুৱাই হৈ গ'ল। এপিনে প্ৰায় আমাৰ গৰুজনীয়ে একদম একটিং পানী খাই দিছে পূৰা, তাই পূৰা পানী পিয়াহ লাগি আছিল চাগে, সেইকাৰণে একটিং পানী খাই দিছে। এপিনে আহি পেলাই আকৌ টিংটো ইয়াত থ'লোহি। এপিনে গৰু পানী খুৱাই এপিনে বাহঁতৰ ঘৰলৈ যাওঁ বুলি ওলাইছোঁ দুইটা। তাইৰ নামটো কৈ দিছোঁ, আপোনালোকে ভাবি আছে চাগে তাইৰ নামটোনো কি। তাইৰ নামটো হৈছে কস্তুৰী। কস্তুৰীয়ে মই এনেকৈ বাহঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু আমাৰ পথাৰৰ ফালে দেখিব আছে কিমান পানী হৈ গৈছে গোটেই বৰষুণৰ ফলত। এইকেইদিন একে নন ষ্টপ বৰষুণে দি আছে। আজি অলপমান বৰষুণটো এৰিছে, সেইকাৰণে বোলো বাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আৰু এপিনে বাহঁতৰ ঘৰ পাই গ'লোহি যেনিবা। বা আৰু এপিনে ভাগিন বহি আছে দুইজনী। ভাগিনে এপিনে আম খাই আছে পূৰা। আৰু এপিনে আমাৰ আইতা পিছফালে গৰুক ঘাঁহ দি আছে। আৰু এই গৰু পোৱালিটো কিবা বেমাৰ এটা হৈছে, সেইকাৰণে পূৰা ক'লা জ্বলাকৈ আছে আৰু খিনাই গৈছে প্ৰায় পোৱালিটো। আৰু এইজোপা লেচুজোপা দেখিবলৈ পাইছে, এইজোপা লেচু একদম পূৰা ভৰপূৰকৈ লাগিছিলে। লেচু কেইদিনত পূৰা লেচু খালোঁ, একদম পেট ভৰাই পেঁপা ফুলুৱাই। আৰু এইপিনে বায়ে আম কাটিলে, এনেকৈ আম কাটি পেলাই এতিয়া খালোঁ। আৰু এইপিনে আমাৰ ৰাণী বায়ে চাহ বনাই দিলে, কস্তুৰীয়ে এতিয়া খাই আছে। কস্তুৰী এফালে চাহ খাই আছে আৰু বা এপিনে পাকঘৰত বহি একদম পূৰা কুঁহিয়াৰ কাটি লৈছে, কুঁহিয়াৰ খাই আছে। কুঁহিয়াৰ খাই লৈ তাৰপিছত এপিনে ঢুলুকি বজোৱাত লাগিব। এতিয়া ঢুলুকি বজোৱাত লাগিলে আহি পেলাই। আৰু আপোনালোকক জনাওঁ যে কস্তুৰী অইন কোনো নহয়, কস্তুৰী মোৰ ৱাইফ হয়। তো আপোনালোকে আজিৰ পৰা প্ৰত্যেকটো ভ্লগতে তাইক দেখা হ'ব। আৰু এতিয়া আমি বৰ্তমান ঘৰলৈ যাওঁ। আৰু বাহঁতৰ ঘৰ আমাৰ পৰা বেছি দূৰত নহয়। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আকৌ আপোনালোকৰ মাজত অন্য এটা ভিডিঅ' লৈ আহিম।
ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।